हेलो फ्रेंड्स, আজি আমি ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ নিশ্চয় আপোনালোকে গম পাইছে। যদি আপোনাৰ মোবাইল ফোনটো পানীত পৰিয়ে যায় তেতিয়া আপুনি কি কৰিলে ভাল হৈ থাকিব, এইটোৰ বিষয়ে আমি ভিডিঅ'টো বনাইছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনাৰ মোবাইল পানীত পৰে তেতিয়া মোবাইল ফোনটো পানীৰ পৰা উঠাই আনি মোবাইল ফোনটো সুইচ অফ আছে নে অন আছে সেইটো প্ৰথমত চাব। যদি আপোনাৰ মোবাইল ফোনটো সুইচ অফ হৈ আছে তেনেহ'লে অন কৰাৰ অপশ্যনটো বাছি নল'ব, মানে মোবাইল ফোনটো অন কৰিব নালাগে। আৰু যদি আপোনাৰ মোবাইল অন হৈ আছে লগে লগে আপোনাৰ মোবাইল অফ কৰি ল'ব। যদি আপোনাৰ মোবাইল ফোনটো অন কৰি দিয়ে ভিতৰৰ মাদাৰবৰ্ডখনৰ যিমান পানী সোমাব, পানীয়ে মাদাৰবৰ্ডৰ পজিটিভ আৰু নেগেটিভ একে কৰি পেলায়। আপোনাৰ মোবাইল ফোনৰ যিটো চাৰ্কিট শ্বৰ্ট হোৱাৰ সম্ভাৱনা থাকে। বহুতে দেখা যায় মোবাইল ফোনটো পানীৰ পৰা উঠাই মোবাইল ফোনটো ভাল হৈ আছে নে বেয়া হৈ আছে সেইটো চাবলৈ সুইচ অন কৰি দিয়ে। সুইচ অন কৰি দিয়াৰ ফলত মোবাইল ফোনটো বেয়া হৈ যায়। পানীত পৰাৰ লগে লগে মোবাইল ফোনটো বেয়া হৈ নাযায়, আৰু বহুতে ভাবে মোবাইল ফোনটো পানীত পৰাৰ লগে লগে বেটাৰীটো বেয়া হৈ যায়। কিন্তু পানীত কিছু সময় থকাৰ পিছত মোবাইল ফোনটো বেয়া হৈ যায়। আৰু যদি আপোনাৰ মোবাইলটোৰ বেটাৰী খুলিব পাৰি তেতিয়া লগে লগে মোবাইল ফোনটো খুলি দিব আৰু 1 ঘণ্টা মোবাইল ফোনটো শুকাব দিব আৰু আপোনাৰ মোবাইলৰ সিম কাৰ্ডটো লগে লগে খুলি দিব। 3 ঘণ্টা শুকুৱাব দিব। শুকাবলৈ দিওঁতে মোবাইল ফোনৰ ডিছপ্লে তলফালে দিব, ওপৰলৈ নিদিব। কিন্তু বেটাৰী নুখুলিলেও আপোনাৰ মোবাইল ফোনটো শুকাব দিব। আৰু মোবাইল ফোন শুকোৱাৰ পাছত সিম কাৰ্ড লগাই দিয়ক। 1 ঘণ্টাৰ কাৰণে চাৰ্জত লগাই দিয়ক। যদি ভিডিঅ'ৰ পৰা একো বুজিব পাৰিছে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, আৰু আপোনালোকে আমাৰ পৰা কেনেকুৱা ভিডিঅ' বিচাৰে কমেণ্টত জনাওক। এইখিনিতে নতুন এটা ভিডিঅ'ত লগ পাম। টাটা। থ্যাংকস ফৰ ওয়াচিং।